হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ নলবাৰীত নেক্সট ডে হয়, মানে নেক্সট ডে নহয়, আজি মানে 3 নম্বৰ দিন আৰু। কালি আমি গৈছিলোঁ পোৱামুখালৈ, তাৰ ভিডিঅ' আজি দিম বাৰু। আজিও আমি এফালে যাবলৈ ওলাইছোঁ, মানে মাজু ভণ্টিৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ আৰু গৈ থাকিম, দেখুৱাই থাকিম লগতে। আৰু এয়া চাওক, এয়া আমাৰ এয়া ঘৰ, আমি ইয়াত আছোঁ। অঁ, অলপ উঠাই দিছোঁ আপোনাক। এয়া আমাৰ খুৰী ৰৈ আছে। আপুনি এই কঁঠাল জোপাত কঁঠাল লাগিছে চব, ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। কঁঠালকেইটা চব এই 3 ফুটামান আছে নেকি কঁঠাল সোমাই ভিতৰত। ইমান অকণমানি অকণমানি কঁঠালকেইটা, ইমান এইটোত যে কালি এটা এনেকুৱা কঁঠাল ভাঙিছিলে, তাত মাত্ৰ 7 ফুটা কঁঠাল ওলাইছে। অকণমানি অকণমানি পাত কঁঠাল। এয়া আমাৰ চানু, আমি যাম চানু টমটমত। আমি এতিয়া ফুৰিবলৈ গৈছিলোঁ, মানে ভণ্টিৰ ঘৰলৈ। তাত ভিডিঅ' কৰাই নহ'লে, ইমান দিনৰ মূৰত যাওঁ, কথা চথা পাতোঁতে মানে ভিডিঅ' কৰা নহয় আৰু, সময়ো নাপালোঁ, গুচি আহিলোঁ। আৰু এতিয়া আমি আহি ঘৰ পাই গ'লোহি। ঘৰ পাই মানে এতিয়া অকণমান আমি, যিহেতু এই পাগলাদিয়া মথাউৰিত আছোঁ বৰ্তমান, এয়া মথাউৰি অকণমান ফুৰিবলৈ আহিছোঁ। যিহেতু আমাৰ আলহী এজন আমাৰ লগত আহিছে, অকণ ফুৰাবলৈ আনিছোঁ। সেয়া দুইজন গৈ আছে, লগতে ময়ো অকণমান ফুৰি মেলি অকণমান দেখুৱাই আনোগৈ, আপোনালোককো দেখুৱাওঁ ক'ত কিনো দেখিছোঁ। আগতেও মই ইয়াত ভিডিঅ' বনাইছোঁ বাৰু, তথাপি চাওঁ আপোনালোকক কিমান কি দেখুৱাব পাৰোঁ, দেখুৱাই যাওঁ। এতিয়া আহি আমি একদম নৈ ওচৰ পালোহি। এখন চাওক, এখন পাগলাদিয়া নৈ, এয়া চাওক। এয়া চাওক, এইখনেই হৈছে পাগলাদিয়া নৈ, মানে পাগল দিয়া। এয়া চাওক, একেবাৰে বেলি ডুব যোৱাৰ সময় হৈছে, মানে সূৰ্য অস্ত যোৱাৰ সময় হৈছে। এয়া চাওক, ইমান ধুনীয়া এটা পৰিৱেশ, একদম খুব ধুনীয়া বতাহ মাৰি আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, চাওকচোন। একেবাৰে বেলি মাৰ যাব লৈছে, ইমান ভাল লাগিছে দেখিবলৈ। কিন্তু এই চব মানে এটা ক্লিপ ল'লোঁ আৰু এইটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু এইখনে হৈছে মোৰ মানুহজনে পঢ়া স্কুলখন, নলবাৰী কটৰা হাইস্কুল। ইয়াতে তেওঁ পষ্ট দি আছে পূৰা ফটো মাৰি। মই ভাবিলোঁ অকণমান স্কুলখনো দেখুৱাই দিওঁ। আৰু এয়া হৈছে এটা একদম গাঁৱলীয়া পৰিৱেশ, মানে গাঁৱলীয়া এটা দৃশ্য। এয়া হাল বাই আছে মোৰ এয়া মানে খুৰাৰ ল'ৰা আৰু দেৱৰে কিবা খেতি কৰিব আৰু বাম খেতি কৰি হাল বাই আছে। ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ, কাৰণ আজিকালি এইটো দৃশ্য একেবাৰে বিলুপ্ত পথত। নিজৰ বাৰীখনতে সি হাল বাই আছে। এক গৰুহালত মস্ত টিলিঙা এটা ডিঙিত লাগি আছে, খুব ধুনীয়াকৈ বাজি আছে টিলিঙাকেইটা। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি নেক্সট ডে হয়। আমি আজি আকৌ এফালে যাবলৈ ওলাইছোঁ। ভাবিলোঁ কালি ভিডিঅ'টো শেষ নকৰোঁ, আজিও অকণমান মানে ফুৰিবলৈ যাবলৈ ওলাইছোঁ যিহেতু। ভাবিলোঁ চব মিলাই মেলি আপোনালোকক তাৰো অকণ ক্লিপ দেখুৱাই দিম আৰু ভিডিঅ'টো তেতিয়াহ'লে স্কিপ নকৰাকৈ চাই যাব। আৰু ইয়াতে আমি যিহেতু ফুৰিবলৈ আহিছোঁ, টমটমত আহিছোঁ। আৰু এয়া হৈছে নলবাৰী টাউনলৈ, মানে নেশ্যনেল হাইৱে বা নলবাৰী টাউনলৈ সোমাই যোৱা এইটো পথটো, মূল পথটো। তাতে কিমান ধুনীয়াকৈ বনাই থোৱা আছে।
অকণমান আপোনালোককো দেখুৱাই দিওঁ। আৰু এয়া আমি আহি আছোঁ এতিয়া মানে বেটেৰী ৰিক্সাত, ভণ্টি আৰু ভণ্টিৰ ল'ৰা দুটা। আগফালে বহিছে মোৰ মানুহজন আৰু চলোৱাজনে হৈছে খুৰা ল'ৰাই হাল বাইছিলে যে সি চালোঁ। আৰু এয়া আহি আমি বাইহঁতৰ ঘৰ পালোঁহি, মানে আমাৰ বাইদেউৰ ঘৰলৈ আহিছোঁ। যিহেতু কেইদিনমান আগতে ভিডিঅ' ঢুকাইছিলে, সেইকাৰণে আমি খবৰ এটা কৰিবলৈ ইয়ালৈ আহিলোঁ। আৰু এয়া আমি আহি পালোঁহি বাইদেউৰ ঘৰ। এয়া এইটো হৈছে আমাৰ এই বাইদেউগৰাকীৰ ঘৰ, যাৰ ঘৰলৈ বৰ্তমান আমি আহিছোঁ।